হেল্ল' এভৰিৱান। আজি কেইটামান বিজ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। বিজ্ঞান যিটো আমাৰ ছায়েন্স ছাবজেক্ট আছে সেইটো পৰীক্ষাৰ কাৰণে যথেষ্ট এটা ইম্পৰ্টেণ্ট ছাবজেক্ট, আৰু এই ছাবজেক্টটো প্ৰত্যেকটো কম্পিটিটিভ এক্সামত আহি থাকে। আৰু যিটো আমাৰ আহিবলগীয়া ADRE এক্সাম আছে, গ্ৰেড 3 হওক নাইবা গ্ৰেড 4 হওক, সেইটো বিশেষকৈ গ্ৰেড 4ৰ কাৰণে লৈ আহিছোঁ প্ৰশ্নবিলাক। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো চাওক, সোণৰ ৰাসায়নিক সংকেত কি? এই ৰাসায়নিক সংকেতৰ ওপৰত আহে সোণ, এলুমিনিয়াম, তাৰপিছত কপাৰ, এইবিলাকৰ ওপৰত প্ৰশ্ন আহি থাকে। গতিকে গোটেইকেইটা আপুনি জানিব লাগিব। ইয়াত প্ৰশ্নটো দিয়া হৈছে সোণৰ ৰাসায়নিক সংকেত, আৰু সোণৰ ৰাসায়নিক সংকেত হৈছে AU। AU মানে হৈছে সোণ। তাৰপিছত নেক্সট প্ৰশ্নটো 2 নম্বৰ, মানুহৰ হৃদযন্ত্ৰত মুঠ কেইটা কোঠালি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? মানুহৰ হৃদযন্ত্ৰত টোটেল 4টা কোঠালি থাকে। এনচাৰটো শুদ্ধ হ'ব। নেক্সট 3 নম্বৰ কুৱেশ্যন, তলৰ কোনটো স্তন্যপায়ী প্ৰাণী যিয়ে উৰিব পাৰে? চাওক, পৃথিৱীত বহুতো স্তন্যপায়ী প্ৰাণী আছে, কিন্তু তলৰ দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো স্তন্যপায়ী প্ৰাণী প্লাছ সেই প্ৰাণীটোৱে উৰিব পাৰে, আৰু সেইটো কি? বাদুলি। বাদুলিৰ ওপৰত প্ৰশ্ন যোৱা 15 তাৰিখৰ এক্সামৰ ওপৰতো আহি গৈছে, সেইকাৰণে আৰু একবাৰ এইটো দি দিলোঁ অলপ বেলেগকৈ। নেক্সট 4 নম্বৰ কুৱেশ্যন, তলৰ কোনটোক কোষৰ আত্মঘাতী মনা বুলি কোৱা হয়? এই টাইপৰ প্ৰশ্ন আহে পৰীক্ষাত। আৰু কাক কোৱা হয় কোষৰ আত্মঘাতী মনা বুলি? এনচাৰ খ, লাইচোজমক কোষৰ আত্মঘাতী মনা বুলি কোৱা হয়। নেক্সট 5 নম্বৰ কুৱেশ্যন, তলৰ কোনটোক কোষৰ মগজু বুলি জনা যায়? কোষৰ মগজু কোনটো হ'ব? এনচাৰ ক, নিউক্লিয়াছক কোষৰ মগজু বুলি কোৱা হয়। নেক্সট 6 নম্বৰ, ভিটামিন বিৰ ৰাসায়নিক নাম কি? কেমিকেল নেম অফ ভিটামিন। এই ছাবজেক্টটো খুব আহে, মানে কোনটো ভিটামিনৰ ৰাসায়নিক নাম কি, সেইবিলাক গোটেইকেইটা চাই যাব পৰীক্ষাত, ইয়াৰ পৰা প্ৰশ্ন আহে। আৰু এই ভিটামিন বিৰ ৰাসায়নিক সংকেত হৈছে বায়'টিন। অপশ্যন কটো শুদ্ধ হ'ব। নেক্সট 7 নম্বৰ কুৱেশ্যন, উদ্ভিদৰ কোষবেৰ কিহেৰে গঠিত? উদ্ভিদৰ কোষবেৰ কিহেৰে গঠিত হ'ব? শুদ্ধ উত্তৰ হ'ব চেলুলোজেৰে গঠিত, গ। 8 নম্বৰ কুৱেশ্যন, কোষ কোন চনত আৱিষ্কাৰ হৈছিল? আমি জানো যে কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল, আৰু কোন চনত আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব 1665 চনত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। নেক্সট 9 নম্বৰ কুৱেশ্যন, মিনামাটা ৰোগ কিহৰ অভাৱত হয়? তলৰ কোনটোৰ অভাৱত মিনামাটা ৰোগ হয়? শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন খ, মাৰ্কিউৰীৰ অভাৱত মিনামাটা ৰোগটো হয়। মাৰ্কিউৰী, MERCURY, মাৰ্কিউৰী। এই প্ৰশ্নটো 3-4 বাৰ মান অসম চৰকাৰৰ পৰীক্ষাত আহি গৈছে, আৰু ভৱিষ্যতেও আহি থাকিব। 10 নম্বৰটো, পৰ্যাবৃত্ত তালিকাত মুঠ কিমানটা মৌল আছে? এই পৰ্যাবৃত্ত তালিকাৰ ওপৰত প্ৰশ্ন আহে খুব, যোনবিলাক আমাৰ ৰাসায়নিক সংকেত তাৰ পৰাই সোধা দেখা যায়। গতিকে পৰ্যাবৃত্ত তালিকাখন ইম্পৰ্টেণ্ট। আৰু পৰ্যাবৃত্ত তালিকাত কিমানটা মৌল আছে? 108টা টোটেল মৌল আছে। 11 নম্বৰ কুৱেশ্যন, বলৰ SI একক কি? আৰু বলৰ SI একক আমি এই কুৱেশ্যনটো খুব আহে পৰীক্ষাত। উত্তৰটো কি হ'ব? বলৰ SI একক হৈছে আমাৰ নিউটন। বলৰ SI একক নিউটন। শুদ্ধ উত্তৰটো ক। তাৰপিছত 12, কপাৰৰ ৰাসায়নিক সংকেত কি? কপাৰটো এটা ইম্পৰ্টেণ্ট মেটেল, আৰু কপাৰৰ ৰাসায়নিক সংকেত হৈছে CU মানে হৈছে কপাৰ। Fe মানেটো হৈছে আইৰণ, এইটো আমাৰ যিটো আমাৰ আইৰণটো হ'ব আইৰণ। K টো হৈছে পটাছিয়ামক K বুলি কয়, পটাছিয়াম K। আৰু Ag মানে চিলভাৰ। এই Agটো আমাৰ কি হ'ল, যোৱা 15 তাৰিখৰ এক্সামত আহি গৈছে গ্ৰেড 3ৰ। নেক্সট 13, পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। উত্তৰটো কি হ'ব? মানে ক'ত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? আৰু এনেকুৱা অপশ্যন দেখিলে আমাৰ কনফিউজ লাগি যায়, মাইনাছ হ'ব নে প্লাছ হ'ব? শুদ্ধ উত্তৰটো কি হ'ব? 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়, এইটো জানিব লাগে। নেক্সট 14 নম্বৰ কুৱেশ্যন, মানুহৰ তেজত থকা আটাইতকৈ ডাঙৰ কোষটো কি? এই প্ৰশ্নটো SSCৰ পৰা লোৱা হৈছে, গতিকে এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। গতিকে মানুহৰ তেজত থকা আটাইতকৈ ডাঙৰ কোষটো হ'ল হোৱাইট ব্লাড চেল, WBC।
WBC WBCৰ ফুল ফৰ্ম কেতিয়া সুধি দিব পাৰে ফুল ফৰ্ম হ'ব হোৱাইট ব্লাড সেল WBC নেক্সট 15 নম্বৰ কুৱেশ্যন আটাইতকৈ পাতল গেছটো কি আটাইতকৈ পাতল গেছ হাইড্ৰজেন হৈছে আটাইতকৈ পাতল গেছ ইম্পৰ্টেণ্ট প্ৰশ্ন 16 নম্বৰ LPGৰ সম্পূৰ্ণ ৰূপটো হ'ল যিটো আমাৰ ঘৰত LPG চিলিণ্ডাৰ ব্যৱহাৰ হয় সেই LPGৰ সম্পূৰ্ণ ৰূপটো সুধিছে শুদ্ধ উত্তৰটো হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ LPG 17 নম্বৰ কুৱেশ্যন তলৰ কোনটো গেছ ইলেক্ট্ৰনিক বাল্বত ব্যৱহাৰ হয় যিবিলাক আমাৰ ইলেক্ট্ৰনিক বাল্ব আছে সেই বাল্ববিলাকত আৰ্গন গেছটো ব্যৱহাৰ হয় আৰ্গন ARGON এই আৰ্গন গেছটো ইলেক্ট্ৰনিক বাল্বত ব্যৱহাৰ হয় 18 নম্বৰ কুৱেশ্যন সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি সাধাৰণ নিমখ মানে আমাৰ যিটো খোৱা নিমখৰ কথা হৈছে আঞ্জাই যিটো আঞ্জাত দিয়া নিমখৰ কথা কৈছে আমি যিটো জেনেৰেলি খাওঁ সেই সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি NaCl অপশ্যন খ NaCl 19 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল মানে বায়ুমণ্ডলত আমাৰ অক্সিজেনৰ শতাংশটো কিমান শুদ্ধ উত্তৰ হ'ব 21% বায়ুমণ্ডলত টোটেল 21% অক্সিজেন থাকে তাৰপিছত 20 কাপোৰ ধোৱা ছদাৰ ৰাসায়নিক সংকেত কি কাপোৰ ধোৱা ছদা তাৰপিছত খোৱা ছদা এইবিলাকৰ ৰাসায়নিক সংকেতবিলাক আহি থাকে কাপোৰ ধোৱা ছদা ৰাসায়নিক সংকেত হৈছে ছডিয়াম কাৰ্বনেট আৰু যিটো আমাৰ এইটো ছডিয়াম বাইকাৰ্বনেট হৈছে সেইটো হৈছে আমাৰ খোৱা ছদা নাইবা বেকিং ছদা এইটো কি বুলি কয় ছডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় 21 নম্বৰ কুৱেশ্যন pH স্কেলৰ প্ৰসাৰ হ'ল pH স্কেলৰ ওপৰত যোৱা যিটো আমাৰ 15 তাৰিখৰ এক্সাম হ'ল তাতো প্ৰশ্ন আহিছিল আৰু pH স্কেলৰ যিটো আমাৰ ৰেঞ্জ প্ৰসাৰ সেইটো হৈছে 0 পৰা 14 0 পৰা 14 এইটো হৈছে আমাৰ pH স্কেলৰ ৰেঞ্জ যদি আৰু এটা 0 মানে 0 7 14 এইটো হৈছে যদি 7ৰ তলত আহে এইটো হ'ব এচিটিক মানে অম্ল আৰু যদি 7ৰ ওপৰত আহে তেতিয়া হ'ব এইটো ক্ষাৰক 22 বেটাৰীত কি এচিড ব্যৱহাৰ কৰা হয় যিটো আমাৰ মোবাইলৰ বেটাৰীয়ে হওক নাইবা ইনভাৰ্টাৰৰ বেটাৰীয়ে হওক এই বেটাৰীবিলাকত এবিধ এচিড ব্যৱহাৰ কৰা হয় সেই এচিডটোৰ নাম কি সালফিউৰিক এচিড আৰু যিটো আমাৰ অক্সেলিক এচিড এইটো বিলাহীত পোৱা যায় বিলাহীত কি এচিড পোৱা যায় বুলি প্ৰশ্ন আহিলে হ'ব আমাৰ অক্সেলিক এচিড থাকে বিলাহীত 23 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত আটাইতকৈ বেছি পোৱা গেছটো হ'ল আমাৰ যিটো বায়ুমণ্ডল আছে এই বায়ুমণ্ডলত আটাইতকৈ বেছি কোনটো গেছ থাকে সেইটো হৈছে আমাৰ কি সকলোৱে জানিব লাগে এইটো হৈছে আমাৰ নাইট্ৰজেন 78% থাকে আৰু ছেকেণ্ডত থাকে অক্সিজেন কিমান পাৰ্চেণ্ট থাকে অক্সিজেন থাকে আমাৰ 21% অলপ আগতে ডিছকাছ কৰা হৈছে 24 তলৰ কোনটো এবিধ কৃত্ৰিম ইয়াত কিছুমান আহৰ নাম দিয়া আছে মানে সূতা এইটো ৰেয়নটো হৈছে আমাৰ এবিধ কৃত্ৰিম সূতা 25 PVCৰ সম্পূৰ্ণ ৰূপটো কি যিটো আমাৰ PVC আমি পাইপ বুলিও কওঁ PVCৰ সম্পূৰ্ণ ৰূপটো কি PVCৰ সম্পূৰ্ণ ৰূপ হ'ব অপশ্যন ক পলিভিনিল ক্লৰাইড এইবিলাক নহয় এইবিলাক কনফিউজ কৰিব পাৰে এই এনেহেন অপশ্যনে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ এইটো গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল 25টা প্ৰশ্ন লৈ আহিছিলোঁ যদি নেক্সট ভিডিঅ' লাগে কিবাহৰ ওপৰত ক'ব আনিবলৈ চেষ্টা কৰিম ধন্যবাদ